বাছা সিন্ধু দৃষ্টিহীন পিতা মাতাৰ বাবে তই আৰু কিমান কষ্ট কৰিবি হে ভগৱান আমাৰ এই যন্ত্ৰণাময় জীৱনৰ অৱসান কেতিয়া হ'ব বাছা বাছা তোমালোকে দুখ নকৰিবা বিধাতাই পৃথিৱী লিখিলে ইয়াতে তাকে আজি বিধাতাৰ দান বুলি গ্ৰহণ কৰা প্ৰেৰণা প্ৰতিবাদ এয়া বিধাতাৰ দান নহয় বাছা এয়া আমাৰ নিজ কৰ্মফল বাছা তেন্তে শুন বাছা সেয়া বহু দিনৰ আগৰ কথা হয় তেতিয়া স্থিত হৈছিলি মোৰ গৰ্ভত মহামুনি তিজেতা আহিছিল আমাৰ আশ্ৰমে তোৰ মাতৃ আৰু মই জানিছিলো তেওঁৰ মহিমাৰ কথা সেয়েহে গৈছিলো মুনিবৰৰ চৰণ সেৱাৰ উদ্দেশ্যে কিন্তু দেখি তেওঁৰ কুৎসিত পদযুগল ঘৃণাতে আমি দুয়ো মুদিছিলো চক্ষু টিকালজ্ঞ মুনিয়ে আমাক আশীৰ্বাদ কৰিলে প্ৰস্থান তেওঁৰ প্ৰস্থানৰ লগে লগে আমাৰ দৃষ্টি শক্তিও আমাৰ চক্ষুৰ পৰা কৰিলে প্ৰস্থান অনন্ত বাছা অনন্ত অন্ধকাৰে আমাৰ জীৱনৰ সৰ্বোচ্চ বাছা বাছা লাহে লাহে বেলিটিয়ে অস্তস্থলৈ কৰিছে গমন নাই আজি কুটিৰত এটুপিও জল গতিকে যাওঁ মই সৰজুৰ তীৰে কলচি ভৰাই আনন্দ এটুপি নিৰ্মল জল যোৱা দুয়ো খন্তেক সময় কুটিৰত পৰা গৈ বিশ্ৰাম বাছা যা বাছা যা বাছা যা যা বাছা সোনকালে আহিবি উলটি দৰ্শন কৰি সৰজুৰ অনিত্য সৌন্দৰ্য ৰূপ বিলম্ব নকৰিবি বাছা চিন্তা নকৰিব আয়ৰ পিতা সোনকালে মই আহিম উলটি মই আহিলো আয়ৰ পিতা যা বাছা যা প্ৰিয়ে তুমি মন কৰিলানে আমাৰ বাছা কিমান ডাঙৰ হ'ল কিমান জ্ঞানী হ'ল কেতিয়াবা তাৰ মুখত শুনি জ্ঞান গৰ্ভৰ কথা মই যেন বিস্মিত হৈ যাওঁ আৰু তেতিয়া কেনে লাগে জানা সি যেন আমাৰ পুত্ৰ নহয় সি যেন সাপ অৱস্থ কোনো এক স্বৰ্গৰ দেৱতাহে সাপ মোচনৰ বাবে মৰ্ত্যত কটাইছে জীৱন আৰু কেতিয়াবা কেনে লাগে জানা সি যেন তোমাক মোক এৰি গুচি যাব
বহু দূৰলৈ। কিনো অমংগলীয় কথা ভাবে আপুনি? যাক প্ৰিয়ে। 10 বা 10 দিন গৰ্ভত ধাৰণ কৰিলো, যাক নিজ বক্ষৰ অৰ্পিতেৰে ডাঙৰ কৰিলো, সি বাৰু আমাক এৰি কিয় যাব? এনেকুৱা কথা কৈ মনো কষ্ট নিদিব এই দুখুনী মাতৃক। বলক আমি কুটিৰলৈ যাওঁ। ব'লা প্ৰিয়ে, ব'লা। দশৰথ নামে তাক জানে সৰ্বজন। দশৰথ নামে তাক জানে সৰ্বজন। মৃগৰ সন্ধানে আহি আহি উপস্থিত হলোহি মই সৰজু নদীৰ তীৰৰ পাৰ। মোৰ অচক্ষে কেনিনো হেৰাল সেই সুন্দৰ হৰিণ। ভাবিছিলো জীৱন্তে ধৰি সেই দুৰ্লভ জীৱক উপহাৰ স্বৰূপে প্ৰদান কৰিম মোৰ তিনিও মহিষীক। খন্তেক হলেও পাহৰিব সন্তানহীনতাৰ সুখ। আচৰিত, দূৰৈত শুনিছো ঋণী ঋণী সৰজুৰ কুলু কুলু ধ্বনি। বুজিছো, আৰু দূৰ আগবাঢ়ি যাওঁ।
সদাই দেখি থকা সৰজুনৰি ঘৰে প্ৰতিদিনে নৈ পুৱাৰে পোৱাত প্ৰতিভাত হয় সন্মুখত মোৰ কোনো কোনো সৰজুৰ সুললিত ধ্বনিয়ে এক অপূৰ্ব সাংগীতিক মূৰ্ছনাৰে কৰিছে সৃষ্টি আহা যেনে চাওঁ দেখা পাওঁ প্ৰকৃতিৰ ৰূপ মনোহৰ অন্ত পিতা মাতাৰ দায়িত্বৰে আমাৰ হ'ব জীৱনৰ সৰহ সময় তেওঁলোকৰ শ্ৰদ্ধাতেই যায় নিজৰ বাবে ভাবিবলৈ আহৰেই নাই তথাপি সুখী লাভ কৰি পিতা মাতাৰ চৰণ ছয়া কিবা কিবি ভাবি ভাবি বহু সময় অবাবতে কৰিলো বিয়া যাওঁ জললৈ ঘূৰি যাওঁ এই চাষ্ট কৰিছে দশৰথ ৰাজাই তো হইল পতন্তৰ ৰাম হৰি পুৰা নিৰন্তৰ ভাহি আহিছে অদ্ভুত শব্দ বুজিছো মই উন্মত্ত গজৰাজৰ এটি দলে এই অৰণ্য অতি কৰিছে আশ্ৰয় গ্ৰহণ নহয় সিহঁতে পান কৰিছে সৰজুৰ নিৰ্মল জল যদিহে নকৰো ইয়াৰ মই প্ৰতিকাৰ অমংগল মোৰ আজি সন্নিকট কি কৰা যায় বুজিছো শব্দ ভেদি বান মাৰি সিহঁতকে বাধা দিয়াৰ ব্যৱস্থা কৰো নতুবা মোৰ আজি অমংগল সন্নিকট যা হেৰো শব্দ ভেদিবান শব্দ অনুসাৰে গৈ নিজ লক্ষ্যত কৰা গৈ আঘাত গজরাজ নাপাও কোনো মনুষ্যর কাতর আত্মনাদ কি মোৰ ঘৰত বিদ্ধ হল কোনো এক মনুষ্য
এই আময় কি কার্য করিল? হে প্রভু, এই আময় কি কার্য করিল? যাও যাও মই, তেওকে বাধা দিয়ার ব্যবস্থা করো, তেওকে মই রক্ষা করো, নতুবা তেওর মিলিব মরণ। জয় আসুরা দানবর। কোন তই অধম পার্বতী, কিবা উদ্দেশ্য আনিব খোজ মোৰ দৰে নিৰীপ্ৰাণীক পঠি চকুৰে দেখিছো অন্ধকাৰ। কোন তই অধম বৰ্বৰ? কোত আছা? কোত আছা হে অর্জুন? কি লোহে এইটো গজরা আছে মোৰ ঘৰতে বৃদ্ধ হল কোনো এক মুনিৰ কুমাৰ। এ মুনি কুমাৰ, ক্ষমা কৰা মুনি কুমাৰ, অজ্ঞানতেহে মই কৰিলো প্ৰহাৰ। কোন তই অধম বৰ্বৰ? মুনি কুমাৰ, তই মোক অকাৰণে কৰিলি প্ৰহাৰ। ইয়াৰ পিছত আছে চকু দেখে দেখো অন্ধকাৰ। ৰবা ৰবা মুনি কুমাৰ, অজৰ পুত্ৰ মই নিপতি অযোধ্যাৰ মৃগৰ সন্ধানে আহিছিলো মই সৰজুৰ তীৰে। এনেতে শুনিলো মই ঘটঘটে জলৰ শব্দ। ভাবিলো মুনিপুত্ৰ উন্মত্ত গজৰাজে কৰিছে সৰজুৰ জলপান। ভাবিলো মুনিবৰ মোকো কৰিব পাৰে আক্ৰমণ। সেয়ে মুনি কুমাৰ, সেয়ে প্ৰহাৰিলো মই সপ্ৰমে নিবান। আৰু মুনি পুত্ৰ এই বানে কাহিনীব আছে তোর পতিয়ার প্রাণ। নহয়, কিন্তু নাজানানে দক্ষিণান্ত ৰাজা অপ্ৰয়োগ ঘটালা তুমি অপ্তপেদী বানৰ। শ্ৰীকলা আশ্ৰমত অপেক্ষাৰত বৃদ্ধ পিতা আৰু আই মোক পঠি সেই অন্ধ পিতা মাতাৰো নলনেও প্ৰাণ। নাই, কি কলা? অন্ধ পিতা মাতা? তার মানে তুমি পুত্র হয়ে এই অন্ধ মুনির? কিন্তু কি কৰিবা, ইয়াকে লিখি দিলে নহয় যন্ত্ৰণা, নহয় দাৰুণ যন্ত্ৰণা। নহয়। ওরে হৃদয়ৰ তালক কাহি দিয়া ৰাজা। ৰবা মুনিপুত্ৰ, তুমি নোৱাৰা মৰিব। তোমাক লৈ যাম মই অযোধ্যা নগৰে। ৰবা মুনিপুত্ৰ, ৰাজপথৰ পথ্য তুমি আৰোগ্য হবা মুনিপুত্ৰ। নালাগে ৰবা নোৱাৰো ৰাজা, মোৰ মুনিপুত্ৰ, হৃদয়ৰ তাল কাহি দিয়া ৰাজা। ৰবা মুনিপুত্ৰ, ৰবা মুনিপুত্ৰ। চোৱা মুনিপুত্ৰ, মই তোমাৰ শৰীৰৰ কাহি দিলো মুনিপুত্ৰ। মুনিপুত্ৰ, হে মুনিপুত্ৰ, মুনিপুত্ৰ।
মণিপুত্ৰ, তুমি এই ৰাজা দশৰথক পাপ সাগৰতে নিমজ্জিত কৰি গুচি গলা স্থানলৈ। হে প্ৰভু, হে প্ৰভু, এই ৰাজা দশৰথৰ জীৱনত ইয়াকেই লিখিলা প্ৰভু। কি কৰো প্ৰভু, পথ মুখ কৰা প্ৰদৰ্শন। হে প্ৰভু, পথ মুখ কৰা প্ৰদৰ্শন। কান্দি আৰু কোনো লাভ নাই। লৈ যাওঁ মণিপুত্ৰৰ নিথৰ দেহ তেওঁৰ পিতৃ মাতৃৰ কাষৰলে। নাজানো আজি দশৰথৰ ভাগ্যত মিলিব কি। লৈ যাওঁ মই নকৰি পলম পিতৃ মাতৃৰ কাষলৈ। বলা, এই পাপী দশৰথক নিমজ্জিত কৰি গুচি গলা। বলা বলা। মণিপুত্ৰ, প্ৰভু, প্ৰভু, আজি বাৰু বাছাই ইমান পলম কিয় কৰিছে? হ'ল নেকি বাছাৰ কিবা অঘটন? অন্য দিনটো নহয়নে তাই ইমান বিলম্ব? প্ৰিয়ে, তুমিনো কি দুৰ্ভাৱনাবোৰ মনলৈ আনা? তুমি ভবাৰ দৰে সূৰুযৰ পানী তোলা ঘাট নহয়তো ইমান নিকট আমাৰ আশ্ৰমৰ পৰা। যাব লাগে বুলুকাৰে বহু দূৰ আগুৱাই। সেয়েহে হয়তো আমাৰ বাছাৰ অলপ পলম হৈছে প্ৰিয়ে। প্ৰিয়ে, মাতৃৰ আকলো আহিলৈ সন্তানক সদায় বিচাৰ কাষতে। সেয়েতো দুৰ্ভাৱনা হয়তো মাতৃৰ বাবে। সেয়া শুনক নাথ,
উত্তৰ ভৰিৰ খোজৰ শব্দ। কিন্তু কিন্তু ইমান ধীৰে ধীৰে বাছাই আজি আহিছে কিয় নাথ? কিয়? প্ৰিয়ে কিমান বয়স হৈছে তাৰ? সেই সুকোমল বয়সতে আমাৰ বোজা কঢ়িয়াব লগা হৈছে। প্ৰতিদিনে কাম কৰি কৰি হয়তো সি অলপ ভাগৰি পৰিছে। তাতে খৰালিৰ সময়, খৰচখনো যায় বহু দূৰ আগুৱাই। তাৰ চাগে অলপ ভাগৰ লাগিছে। বাছা আহ, তই আৰু আমাৰ বাবে কিমান কষ্ট কৰিবি। কি হ'ল বাছা, মৌন হৈ ৰলি যে? কি কৰিবি আমাৰ দুৰ্ভাগ্যৰ বাবে? হে মুনিবৰ, নুহু তদুপুত্তময় অজর পুত্রময় নৃপতি অযোধ্যাৰ। অযোধ্যাৰ ৰজা দশৰথ, হে আপুনি আহিছে মোৰ শ্ৰীফলা আশ্ৰমে। আহক ৰাজা আহক। কেনে আছে আপুনি? কেনে আছে আপোনাৰ মৰমৰ প্ৰজাগণ? শুনিছো বোলে অযোধ্যাৰ দুৰ্নিবাৰ অতৰালে নিজ বাহুবলে। আপোনাক তীখাখন দিবলৈও পুত্ৰ মোৰ নাই আশ্ৰমত। সি গৈছে সুৰুজুৰ তীৰে নিৰ্মল জল আনিবলৈ। নালাগে নালাগে মুনিবৰ, ৰাজন, নালাগে মোক আসন বসন। পাৰে যদি মুনিবৰ, পাৰে যদি দিয়ক এটি অভিশাপ দাৰত। অসীম প্ৰতাপী শেষ হৈ যাওকে দশৰথৰ নামেই পৃথিৱীৰ পৰা। অসীম প্ৰতাপী হে বীৰ দশৰথ তুমি, হে বিশাল অযোধ্যাৰ ঈশ্বৰ তুমি। কিন্তু কিয় এনেদৰে হে কৰিছা খণ্ডন? মুনিবৰ, ঘটে নেকি কিবা অঘটন পুনৰ ৰাজ্যত? শুনিছো দুৰ্দিনটো আঁতৰ হ'ল অযোধ্যাৰ ৰাজ্যত। মুনিবৰ, নাথ, প্ৰিয়ে, শুনিছো মই পুত্ৰৰ পৰা অত্যাপীও অপুত্ৰক দশৰথ নৃপতি। সেয়ে শোকত কাতৰ হৈ নহয়। পালেহি আমাৰ আশ্ৰমে। পুত্ৰ নহয়। লাভৰ উপায় দি কৃতাৰ্থ কৰক নাথ। নালাগে নালাগে আই, নালাগে মোক পুত্ৰৰ ৰতন। কাৰোবাৰ সন্তানক শেষ কৰি মই নিবিচাৰো পুত্ৰৰ। কাৰোবাৰ পুত্ৰক হত্যা কৰিলা? মুনিবৰ, কাক ৰাজা কাক? কোন সেইটো দুৰ্ভগীয়া হে জগতৰ মাজে? মুনিবৰ, কিবা নাম পিতা মাতাৰ, কিবা আছিল তাৰ অপৰাধ, কিন্তু অনুতাপৰ অশ্ৰুজলে বুলি চাবচোন। মুনিবৰ, ৰাজন, মুনিবৰ, ৰাজন, মুখেৰে মোৰ আজি নোলাইবচোন। তথাপিও মুনিবৰ কওঁ শুনক। কোৱা। প্ৰভাতৰ এটি কুক্ষণতে আহিছিলো মই মৃগয়াৰ হেতু সৰজুৰ তীৰৰ দুৰ্ঘোৰ ঘনঘোৰ অৰণ্যৰ মাজত। এনেতে মুনিবৰ, এনেতে মুনিবৰ, এনেতে এটা মৃগ মোৰ চকুতে পৰিল। সেই মৃগৰ সন্ধান কৰি কৰি উপস্থিত হলো মই সৰজুৰ কিছু দূৰতে। তাৰ পাছত ৰাজন, আৰু মুনিবৰ, এনেতে শুনিলো মই ঘট জলৰ শব্দ। ভাবিলো মুনিবৰ, উন্মত্ত গজৰাজৰ এটি দলে
এই অৰণ্যত কৰিছে আশ্ৰয় গ্ৰহণ। হে মুনিবৰ, হে মুনিবৰ, আত্মৰক্ষাৰ বাবে মই প্ৰহৰিলো শব্দভেদী বাণ। আৰু মুনিবৰ, আৰু সেই বানে মুনিবৰ, সেই বানে কাহি নিলে তজু পুত্ৰৰ প্ৰাণ। মুনিবৰ, হে ভগৱান, মুনিবৰ, তাক বধ কৰি আমাক বুধিলা তিনিটা ব্ৰহ্ম মুনিবৰ, ভাগি গলা তুমি। ক'ত আছে মোৰ চেনেহৰ পুত্ৰ? লৈ বলা ৰাজন, মোৰ পুত্ৰৰ সমীপে লৈ বলা ৰাজন, লৈ বলা মোক পুত্ৰৰ সমীপে লৈ বলা। মুনিবৰ, ৰবক মুনিবৰ, লৈ আহিছো। মুনিবৰ, লৈ বলা ৰাজন। বিলম্ব নকৰিবা, লৈ বলা পুত্ৰৰ সমীপে। ৰবক মুনিবৰ, লৈ আহিছো মই তজু পুত্ৰৰ প্ৰাণ। ৰবক মুনিবৰ, ৰাজন, লৈ বলা পুত্ৰৰ সমীপে। আহক মুনিবৰ, লৈ আহিছো মই তজু পুত্ৰৰ প্ৰাণ। গুচি গলিও বাচা মোৰ বুকুৰ মণি। কিহত এই অন্ধগিৰি তই গুচি গলি? এবাৰলৈ নাভাবিলি মুনিবৰ, মোৰ আচলৰ ঘৰ আমাৰ কি গতি হব? বাচা মুনিবৰ, ক্ষমা কৰা। যা
বাঁচা 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 দুরন্ত বাঁচা বাঁচা থাকি আমার গেলি গলি বাঁচা বাঁচা মাতা বাঁচা বাঁচা দারি বাঁচা বেকো বাঁচা 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 ওঠ মোৰ বুকুৰ মনে নাযাবি মণিবৰ নাযাবি এই অন্ধ এৰে মণিবৰ ওঠ বাঁচা ওঠ বাঁচা ওঠ বাঁচা নাযাবি তোৰ অবিহনে সেই অন্ধ পিতা মাতাৰ কি হব বাচ্চা কি হব প্ৰিয়ে নাকান্দিবা প্ৰিয়ে যিমান কান্দিলেও আমাৰ বাচ্চা আৰু ঘূৰি নাহে মণিবৰ ক্ষমা প্ৰিয়ে কৰা প্ৰিয়ে কি প্ৰিয়ে তোমাৰো নাই কোনো প্ৰতিক্ৰিয়া প্ৰিয়ে আই! আই! বুজিলো তুমিও পুত্ৰৰ বুকুত কাতল গৈ ক্ষমা কৰা ক্ষমা কৰা ত্যাগিলা নিজ প্ৰাণ প্ৰিয়ে হে ভগৱান মণিবৰ ক্ষমা কৰা মণিবৰ উঠা প্ৰিয়ে বাঁচা মোৰ বুকুৰ মানে প্ৰিয়ে মণিবৰ কি হব এই অন্ধৰ জীৱন ক্ষমা কৰা ক্ষমা কৰা মণিবৰ বাঁচা মোৰ বুকুৰ মণি মণিবৰ মণিবৰ ক্ষমা কৰা মণিবৰ ক্ষমা কৰা মণিবৰ ক্ষমা ভগৱান ক্ষমা কৰা মণিবৰ শুন হেৰৌ ৰাজা দখৰত কওক মণিবৰ অন্ধাৰ লাঠি যেন জীৱন নাখিলি কৰিবাক পাৰো মই ৰঘুকুল বংশ বুন্দমান মণিবৰ কিন্তু অজ্ঞানত তই পৰিলি প্ৰগাত মণিবৰ তথাপিতো আপুনি জানিছিল মণিবৰ আখি হুৱা গিঘাগত তোৰ বংশ কি দেখাইব মহত্ৰ মণিবৰ তথাপিতো দেম তোকে কবিঘাত দিয়ক মণিবৰ দিয়ক মোক অভিশাপ পুত্ৰ সুখে যাবে মণিবৰ মোৰ প্ৰাণ যাইব তেনে অনন্তকালে
তোৰো প্ৰাণ যাইব, তোৰো প্ৰাণ যাইব। হে মুনিবৰ, এয়া আপুনি কি কাৰ্য কৰিলে? নোহে এইটো অভিশাপে। মোক মুনিবৰ বৰহে কৰিলে প্ৰদান, কাৰণ মুনিবৰ বৰ্তমানেও মই অপুত্ৰক মুনিবৰ, অপুত্ৰক। জানো ৰাজা জানো, অদ্যাপিও অপুত্ৰক তুমি, কিন্তু দিব্য দৃষ্টিৰে নেদেখো মই অপুত্ৰকৰ লক্ষণ। শুনা ৰাজা, কওক মুনিবৰ। শুনা মোৰ হিত উপদেশ। দিয়ক মাতি আনি ঋষি সিংহমুনিক পুত্ৰ লাভৰ বাবে কৰোৱা এক যজ্ঞৰ আয়োজন। মুনিবৰ, দেখাত যদিও বালক ঋষি সিংহমুনি, মুনিবৰ, তথাপিতো তেওঁৰ মহিমা অপাৰ। আশীৰ্বাদ কৰিছো মই, ধন সোণে লগতে পুত্ৰৰে পৰিপূৰ্ণ হওক তোমাৰ ৰাজ্যত। মুনিবৰ, নালাগে, নালাগে মোক ৰাজ্য ধন সন্তানৰ মোক। মোৰ আৰু কোনো অভিলাষ নাই মুনিবৰ। মাথো মুনিবৰ, আপোনাৰ যুগল চৰণ যেন, আপোনাৰ যুগল চৰণ যেন সদায় পাওঁ মুনিবৰ। নহয় ৰাজন নহয়, পুত্ৰ পত্নীৰ বিয়োগৰ পাছত মোৰ জানো জীয়াই থকাৰ প্ৰয়োজন আছে? মুনিবৰ, নাই। এই যন্ত্ৰণাময় জীৱন ত্যাগ কৰাৰ উপযুক্ত সময়। মুনিবৰ, তুমি হলা সূৰ্যবংশী ৰজা, তোমাৰ ৰকতেই জন্ম হব ৰঘুকুলমণি। কি ক'লে মুনিবৰ? দুষ্টক দমন কৰি মুনিবৰ, শান্তি ৰাজ্য স্থাপন কৰিব এই জগতৰ মাজত। মুনিবৰ, লোৱা লোৱা ৰাজা, লোৱা মোৰ শ্ৰীফলা আশ্ৰমৰ এটি ফল। দিয়ক মুনিবৰ, আশীৰ্বাদ দিয়ক, আশীৰ্বাদ ৰূপে কৰিবা গ্ৰহণ। দিয়ক মুনিবৰ। হেবে মই ত্যাগো দিছো। ধন্য হে ঋষিবৰ, এই মহাত্ৰিকাজ্ঞ ঋষিবৰ, মোক প্ৰদান কৰিলে জীৱনৰ আকাংক্ষিত বৰ মুনিবৰ। শুনা ৰাজা, আছে মাথো মোৰ এক শেষ অনুৰোধ। মুনিবৰ, মুখে অনুৰোধ মুনিবৰ, আদেশ কৰক এই দাসৰ প্ৰতি। যেনে মই ত্যাগী নিজ হৰি পুত্ৰ ৰূপে যেন পেট কাৰ্য কৰিবা সমাপন। মুনিবৰ, এবে মই ত্যাগো নিষ্প্ৰাণ। মুনিবৰ, বিদায় মুনিবৰ, বিদায় বাচা, বিদায় বিদায় নাই মুনিবৰ। হে প্ৰভু, মুনিবৰ, 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 নয় মুনিবৰ, মুনিবৰ। মুনিবৰ, 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 নাই নাই,
নাই নাই, গুচি গ'ল মুনিবৰ, গুচি গ'ল মুনিবৰ অনন্ত ধামে। দি থৈ গ'ল ৰাজা দশৰথক আকাংক্ষিত বল। এ মুনিবৰ, এই দশৰথক পাপ সাগৰত নিমজ্জিত কৰি কলৈ গুচি গ'লা মুনিবৰ? পাপী মই, মহাপাপী এই ৰাজা দশৰথ। নালাগে আৰু দেখিব এই পাপী দশৰথৰ মুখ মণ্ডল। শেষ হৈ যাওকে ৰাজা দশৰথৰ নাম পৃথিৱীৰ পৰা। ভগৱান, এই ৰাজা দশৰথৰ ভাগ্যত তুমি ইয়াকেই লিখিলা। নাই, ভাবি আৰু কোনো লাভ নাই। যাওঁ মই। ঋষিবৰৰ আদেশ পালি ঋষিগমৰ সবে তেওঁৰ পৰিয়ালক মই প্ৰীত কাৰ্য মই কৰো সমাপন। কোন ক'ত আছে চোৱাই এই ৰাজা দশৰথৰ দুখময় জীৱন। সেনাপতি মন্ত্ৰীবৰ